দা তই ৰৈছ ৰৈছো তই ক'ত গৈছিলি এইবিলাক এই ল'ৰা বুজিছনে একদম ডবল ঘটনা কি কবি কি হ'ল কি ডবল ঘটনা কচোন ক ল'ৰা বুজিছনে সেই বুঢ়াটোৰ দোকানলৈ গ'লো শিখৰ কিনিবলৈ শিখৰ দেচোন দাদা অকমান দে চা অকমান দে মই চা ৰাতিপুৱা পৰা শিখৰ খোৱা নাই অকমান দেচোন অকমান দে কথাটো শুনি লচোন পাই সেই বুঢ়াটোৰ দোকানলৈ যে গৈছিলি শিখৰ আনিবলৈ তোমাক কৈছে শিখৰ এটা দিয়ক দিব লাগে শিখৰ দাদা এই দিছে আকৌ মোক বুঢ়াই ৰেট চিলি মাৰিয়ে পেলাম বুলি হৈছিলে বাৰু তই পিছত মৰিবি এতিয়া বৰ্তমান মোক শিখৰ অকণ দেচোন খাই লওঁ মৰাটো হ'ব বাৰু পিছত মৰিবি দে হেৰৌ তই মই মৰাটোহে চিন্তা কৰিলি আজি মোতকেতো শিখৰটোহে ডাঙৰ হ'ল নে হেৰৌ বুঢ়াইটো ৰেড চিলিহে দিছিলে ৰেড চিলি খাইনো কেইটা মানুহ মৰিছে তই বৰ্তমান মোক শিখৰ অকণ দেচোন এনেকুৱা কেবাইনে তই ল বেছি গৈছে নেকি কবি দেই হ'ব শিখৰখন দেখি মই সকে খুন্দা মাৰিহে ধৰিলো দিলি চালা নিগনি গুখনৰ সমান ঠিক দেই তাকে খাচোন তাকে খা এই শিখৰ বহুত দাম বুজিছনে হেৰৌ শিখৰ এখন আমফালে 15 টকা আমাৰ ফালে যাবি আকৌ খাবলৈ আমাৰ ফালেও 15 টকাই এতিয়া মই শিখৰ জহতে যে এই ধান বেচিছোগে ৰচোন তই এবস্তা ধান বেচিছে মাত্ৰ শিখৰ এটাহে পালি কেছটো কি তাৰমানে হেৰৌ তাৰো কাহিনী বুজিছনে ল'ৰা কি কাহিনী আকৌ কচোন ক ৰাতিপুৱা শুই উঠিছো হা বাৰু ৰাতিপুৱা তই উঠিলি যেনিবা পিছৰ কণটো ক এতিয়া চাবি হা ৰাতিপুৱা শুই উঠিছোহে পিছৰ কণ ক কৈছো ৰ তই আকৌ শুনিবি নাই তই কবি নে নক মই মোৰতো ৱালতে মাৰি দিম এতিয়া মই মাৰি দিম আকৌ দেই মই ভালত আকৌ মানুহটো ভাল মই বেয়া লগত তাতকৈ ভাল আকৌ মই মাৰি দিম আকৌ দেই মই কৈছো মই কৈ আছো হেৰি নহয় এতিয়া ৰাতিপুৱা শুই উঠিলো হা হেৰৌ তইতো কেতিয়াবাই উঠিলি শিখৰো আনিলিগে পিছকণ কচোন পিছকণ ক হেৰৌ ৰাতিপুৱা শুই উঠি আগফালে দেখিলো দুটা বস্তা থৈ দিছে মোকতো আকৌ ৰাতিপুৱা শুই উঠিয়েই শিখৰ লাগে বুঢ়া কেতিয়া পইচাও খুজিব নোৱাৰো হেৰিও কৰিব নোৱাৰো মই ভাবিলো এটা দাঙি সেই বুঢ়া দোকানতে বেচি থৈ আহোঁগে আৰু সেই ল'ৰালৈ এতিয়া মই চাহো খাবলৈ নাপালো তাৰো দুখ পিছনে ল'ৰা তই শিখৰৰ পৰা এই চাহ পোৱালিগে মোক কাহিনী কবি নে নক তই তাৰমানে শুন এই আমাৰ বুঢ়াৰ লেট্ৰিনত সোমাওঁতেই মই ভাবিলো কি বোলো বস্তা দাঙি দিওঁ আৰু তেতিয়াহে শিখৰটো পাম বুজিছ নাই আৰু যেনে তেনে উঠাই আৰু লোকৰ বাহিৰেহে গৈছো আৰু কোনোবা আগফালে দেখিলে কৈ দিব নহয় আমাৰ এই জহনী গৈ বাহিৰে গৈ বুঢ়াটোক কৈছো আৰু বৰ্তা আপুনি এইখিনি লওক আৰু মোক শিখৰ দিয়ক দিলে নাই শিখৰ এই মই ল'ৰা দমত কৈছো বুজিছ নাই বোলো বুঢ়া এয়া লওক আৰু মোক শিখৰ দিয়ক এই বুঢ়া একেষাৰ কৰিলে নিদিওঁ মই অস্মান তাৰপিছত মই বুঢ়াক আকৌ কলো বতা দিয়ক বুঢ়াই কৈছে নিদিওঁ মই কৈছো দিয়ক বুঢ়াই কৈছে নিদিওঁ মই কৈছো দিয়ক বুঢ়াই কৈছে নিদিওঁ হেৰৌ ল'ৰা তাৰপিছতে গম পাইছো বুজিছ নাই ঘৰৰ যোনটো পতানৰ অৱস্থা সেইটোহে দাঙি নি মই বুঢ়া দোকানত দিলো কি কবি আৰু চাই চিতি নিব নোৱাৰিলি তই কেতিয়াবা মানুহটোৱে যাবিগে ক'বলৈ তই মানুহটোৱে যাবিগে তুলিখা বুৰ্বক নায়েই তই মানুহটোৱে যাবিগে কেতিয়াবা ক'বলৈ উঠি পেলাই মই বোলো বতা আপোনাৰ ভৰিতে ধৰিছো মূৰতে মুতিছো আৰু মোক শিখৰ এটা দিয়ক বুঢ়াই ভাবিলেনো কি আৰু হাঁহকে দিম দে ইয়াক শিখৰ এটা দি পঠিয়াই দিওঁ শিখৰ এটা দিলে বাৰু দিয়াৰ পিছত আকৌ কৈছো 5 টকা এটা পিছত দিবি হ'ব দে বাপেৰৰ পৰা পিছত খুজি পেলাই 5 টকাটো নি পেলাই বুঢ়াটো দি থৈ আহিবিগে বুঢ়াটোও না যেনে তেনে দোকানখন দিয়ে চলি আছে দিবি আকৌ তই দিব নাপাহৰিবি আকৌ দি থৈ আহিবি দেই হ'ব ল'ৰা তই কি ক মই দুখৰ কাহিনী তোক ক'লো চাহ অকণ খাওঁগৈ আৰু মই চাহো নাখালো নহয় মই বস্তা ডঙা জহতে গৈ থাকোঁ মই চাহ অকণ খাওঁ বুজিছনে যাওঁ তই দেই পেলাই থৈ যাব লাগিব ঘৰত দেখিলে সুধিব নহয় কলৈ নিছিলি বুলি যাওঁগৈ হ'ব যাগে দেই যা চাই বলো চাই